হেল্ল' বন্ধুসকল, কি খবৰ? নিশ্চয় ভালে আছে। মই parag jyoti কৈছো, আপোনাক স্বাগতম জনাইছো মই এটা নতুন চুপাৰ টুপাৰ ভিডিঅ'লৈ। বন্ধুসকল, আমাৰ কান্দিলে চকু পানী ওলায়। অকল দুখ বুলিয়ে নহয়, আমাৰ কেতিয়াবা সুখতো আমাৰ চকু পানী ওলায়। বহুত টাইম কেতিয়াবা হাঁহি থাকিলেও আমাৰ চকু পানী ওলায়, বা কেতিয়াবা আপোনাৰ ধোঁৱা খালে আমাৰ চকু পানী ওলায়। কিন্তু কিয় চকু পানী ওলায় জানেনে? যদি জানে তেনেহ'লে ভিডিঅ'টো স্কিপ কৰি দিয়ক, আৰু যদি নাজানে তেনেহ'লে বলক ইয়াক আমি ফাদিল কৰোঁ। বন্ধুসকল, আমাৰ দুচকুৰ বলয়ৰ ওপৰত আৰু আমাৰ এই চেলাইৰ তলত কিছুমান বাদামৰ দৰে কিছুমান আমাৰ গ্ৰন্থি দেখিবলৈ পোৱা যায়। এই গ্ৰন্থিবিলাকক অচু গ্ৰন্থি বুলি কয়, আৰু এই অচু গ্ৰন্থিতে কিছুমান তৰল জলীয় পদাৰ্থ সৃষ্টি হয়, যাক আমি অচু বুলি কওঁ। আৰু এই অচুৰ পৰা আমাৰ কিছুমান নলী আমাৰ চকুৰ কোণলৈ আহিছে। সাধাৰণ ভাষাত আমি ক'বলৈ গ'লে এই অচুৰ পৰা যিবিলাক পানী ওলায় সেইখিনিকে আমি চকু পানী বুলি কওঁ। আৰু এই চকু পানীত পানী, লুণ আৰু লাইচোজাইম নামৰ এক ধৰণৰ প্ৰটিনজাতীয় জীৱনাশক পদাৰ্থ থাকে, যিয়ে আমাৰ চকুত সদায় প্ৰটেকশ্যন দি থাকে। আৰু যেতিয়া আমাৰ চকুৰ পৰা পানী ওলায়, তেতিয়া আমাৰ চকুটো পতাটো ধুনীয়াকৈ ধুৱাই তাক জীৱাণু নাশ কৰে। এতিয়া মেইন কথাটো হ'ল যে খং, দুখ, ভয় আৰু বহু সময়ত আনন্দৰ সময়ত আমাৰ অচুগ্ৰন্থিত অচুৰ পৰিমাণ বাঢ়ি যায়। মানে এই খং, দুখ, ভয় এইবিলাকক আমাৰ ভাৱাবেগ বুলি কয়। আৰু আমাৰ দেহত যেতিয়া এই ভাৱাবেগবোৰ সৃষ্টি হয়, তেতিয়া এই ভাৱাবেগৰ কেন্দ্ৰবোৰে স্নায়ুৰ জৰিয়তে আমাৰ অচুৰ পৰিমাণ বঢ়াই দিয়ে, যাৰ ফলত আমাৰ অচুৰ পৰা পানী ওলাই যায়, যাক আমি চকু পানী হিচাপে থাকোঁ। এইটোৱে আছিলে আমাৰ এটা সৰু ভিডিঅ'। আহক আপোনালোকে ভিডিঅ'টো ভাল পালে, আৰু যদি মোৰ ভিডিঅ'ত আপুনি নতুন তেনেহ'লে অনুগ্ৰহ কৰি প্লিজ ছাবস্ক্ৰাইবটো কৰি দিব, আৰু নতুন এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতি আজিলৈ বাই বাই।